কাৰ বন্ধুসকলতো কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় সকলোৰে ভাল। তো আজি দুইটা আমি মানে এফালে ওলাই যাম তিতাবৰ চাইডে ই আছে লগত মানে এখন এক্টিভা স্কুটি তো কিবা কালাৰ কৰিবলৈ যাব। কি কৰিবি কৈ দে। প্ৰথমে ৰিংটো চাবা হেৰি কৰিম পেইণ্ট কৰিম তাৰপৰা অলপ আহিব কাম আৰু তো এয়াৰফিল্টাৰ কিবা কৰিব বোলে আগবেলা যোৱা প্লেন আছিল আমাৰ। তো আগবেলা যাবলৈ মানে বতৰটো এইকেইদিন 4 দিনমানৰ আগৰ পৰা বতৰটো এনেকুৱা কৈছে মানে আগবেলা বৰষুণ আগবেলা ৰ'দ দিছে আৰু পাছবেলা বৰষুণ দিছে তেনেকুৱা কৰি আছে। তো সেইকাৰণে আমি আজি পাছবেলা ওলাইছোঁ। এতিয়াও বতৰটো ডাৱৰীয়া কৰি আছে দেখিছে আপোনালোকে। তো মানে এটা কাৰণে ভাল হৈছে মানে আগবেলা মানুহখিনি কামলৈ যাব পাৰিছে যোনে যোনে ভিতৰত কাম কৰিছে। তো আৰু এটা কাৰণে ভাল হৈছে মানে পথাৰ খেতিৰ কাৰণে ভাল হৈছে। আৰু এইফালে আমাৰ খেতি ধুনীয়া হৈছে গাইছ। আপোনালোকৰ ফালে কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাই দিব। তো গাইছ বেছি দেৰি নকৰোঁ, গৈ থকা আমি দুইটা এতিয়া মানে বৰষুণ দিবও পাৰে। তো সোনকালে গৈ পাংগৈ তিতাব, তাৰপিছত তাত কি কৰিম কি নকৰিম গাড়ীত দেখাম আপোনালোকক। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। বলক গাইছ। 1 minute later. হেল্ল' গাইছ, আজি ইণ্টাৰভিউ দিবলৈ থাকি গৈছিলে তো চৰি। তো এতিয়া দিছোঁ। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইছ। তো এতিয়া গৈ থাকোঁ বলক, বেছি দেৰি নকৰোঁ মানে ক'ত যাম কি কথা। আৰু নতুনকৈ এতিয়া ভিডিঅ' ক্লিপকেইটাত পাইছিলে মানে মাইক এটা ল'লোঁ। তো মাইকটো কেনেকুৱা হৈছে কথাবোৰ মানে এই ক্লিপটোত নাই লগোৱা মাইকটো মানে। তো আগৰকেইটা ক্লিপত কেনেকুৱা মাতটো আহিছে তো ক'ব কমেণ্ট কৰি। আৰু মানে চাই থাকোঁ গাইছ, দেখাই থাকিম নে কি কোৱা। চেক বহিছে পুলিচৰ বাবে নহয়, নিজৰ ছেফটিৰ বাবে গাইছ। তো হেলমেটটো লাগে গাইছ। A few moments later. তো গাইছ কাম নহ'ল ইয়াৰ স্কুটিৰ মানে আজি দেখাইছিলেগৈ। তো এতিয়া হোটেলত আছোঁ মানে কি হ'ল কেছটো মানে পইচা ইমান নিদিলে, 2000 কৈছিলে হ'লে হেৰি পৰা আৰু মোবাইল চেঞ্জ কৰিবলৈ আহিছিলে গাইছ। পিনি লওঁ খালী পেটতো মাৰি দিয়ে থাকে 1 minute later. তো গাইছ আজি একো কাম নহ'ল গাইছ। মানে আহিছিলি পূৰা মানে কি কৰিবলৈ আহিছিলি, মোবাইল চেঞ্জ কৰিবলৈ। তো গাইছ মোবাইল চেঞ্জ কৰিবলৈ আহিছিলে প্লাছ লগতে আকৌ কালাৰ ৰিমকেইটা মানে মামৰ আহিছে। তো কালাৰ কৰিবলৈ আহিছিলে গাইছ। তো মানে কেছটো কি হ'ল এনেকুৱা হ'ল, বতৰেও পূৰা মানে বেইমানি কৰিছে আমাৰ লগত, হয় নাই? বতৰে বেইমানি কৰিছে আৰু লগতে তো গাইছ কি কৈছিলোঁ, বতৰে বেইমানি কৰিলে লগতে আৰু ইয়াৰ এইটো কি কয় পইচাও মানে ইমান নানিলে আজি নহ'ল গাইছ। নেক্সট যেতিয়া ইয়াৰ স্কুটি দেখিব মোৰ ব্লগত মানে মোৰ ভিডিঅ'ত, তো তেতিয়া পূৰা কালাৰফুল পাম ন। তো তেতিয়া পূৰা কালাৰফুল দেখাম আপোনালোকক ইয়াৰ স্কুটি মানে কি কৰিলে দেখাই দিম গাইছ। তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক গাইছ। The next day. নমস্কাৰ বন্ধুসকল এণ্ড গুড মৰ্ণিং। কালি মানে ভিডিঅ'টো এণ্ড কৰিব পৰা নহ'ল গাইছ। তো সেইকাৰণে এতিয়া এণ্ড কৰি দিছোঁ। মানে কি হ'ল, কালি আহোঁতে সন্ধিয়া হৈ গ'ল। তো সেইবাবে ভিডিঅ'টো মানে এণ্ড কৰিব পৰা নহ'ল। তো সেইকাৰণে ভাবিলোঁ যে আজি ভিডিঅ'টো এণ্ড কৰি মানে এডিট কৰি আপোনালোকৰ মাজলৈ উলিয়াই দিম বুলি। তো সেইকাৰণে ভাবিলোঁ, সেইকাৰণে ৰাতিপুৱাই মানে ব্লগ ষ্টাৰ্ট দিয়ে ভিডিঅ' ষ্টাৰ্ট দিয়ে আহিলোঁ আৰু বনাবলৈ। কালি মানে তাৰ কাম কৰোঁতে মানে মাথা গৰম হৈ গ'ল। তাৰ ভাগৰ মানে কাম একোডালেই নহ'ল। না আহি চকা ৰিমত মানে ৰং কৰিব পাৰিলে, না আহি কিবা কৰিব পাৰিলে। তো তাৰ আহি থাকোঁতে মানে তাৰ ঘপককৈ মনত পৰিলে যে তাৰ মোবাইলটোও চেঞ্জ কৰিব হৈ আছিলে। তো সেইকাৰণে সি মোবাইলটোকে চেঞ্জ কৰিলে, উপায় নাই আৰু। তো মোবাইলটোকে চেঞ্জ কৰি গুচি অহা হ'ল আৰু গাইছ। তো সেই ক্লিপটো মোবাইল চেঞ্জ কৰা ক্লিপটো আপোনালোকক দেখাই দিম বাৰু গাইছ। তো
ভিডিঅ'টো কেনেকুৱা পালে কি কথা মানে ইমান এটা দীঘলীয়াও নকৰিলোঁ ভিডিঅ'টো আৰু বহুত দিন ব্লগ অহা নাই বাবে তো সৰুকৈ এটা ব্লগ বনাই দিলোঁ আপোনালোকলৈ তো কেনেকুৱা পাইছে কি কথা ক'ব গাইছ আৰু এইটো সংশ নকওঁ ইয়াৰ কথা বেলেগকৈ গম পায়ে আপোনালোকে পায়ে থাকিব মই ভিডিঅ' যিমানেই বনাম ইয়াক পায়ে থাকিব গাইছ তো গাইজ ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব তো নতুনকৈ কোনোবা মোৰ চেনেললৈ যদি আহিছে তো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ মানে ভাল ভাল ভিডিঅ' তেওঁলোকে পাই থাকে এই ভিডিঅ'টো ইমানতে এণ্ড কৰা হ'ল তো নেক্সট এটা আকৌ ব্লগ আহি আছে ধুনীয়া তো চবেই ছাবস্ক্ৰাইব কৰি লওক লাইক কৰক এই ভিডিঅ'টো বাই বাই গাইজ